নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক লখিমপুৰ জিলাতে থকা দুভাগ মন্দিৰ, লখিমপুৰ দুৰ্গা মন্দিৰ আৰু গণেশ মন্দিৰ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ভাগ হৈছে লখিমপুৰ দুৰ্গা মন্দিৰ আৰু ইমান ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত মন্দিৰ ভাগ আছে। চাওকচোন আপোনালোকে। এই ভাগ হৈছে গণেশ মন্দিৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি আছে। এখন নাৱৰ আৰ্হিৰে নিৰ্মাণ কৰা এই মন্দিৰ ভাগ দেখিবলৈ খুবেই ভাল লাগে আৰু ইয়াৰে পৰিৱেশটো খুব ধুনীয়া। আপোনালোক বাৰু এই মন্দিৰ ভাগলৈ কোনোবা আহিছে নেকি? কমেণ্ট কৰি জনাবচোন। মোৰ আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।